Hello friends, আজি এই ভিডিওটো আপোনালোকে জানিব পাৰিব টি গাৰ্ডেনৰ কিছুমান ভ্যাকেন্সিৰ বিষয়ে আৰু কি ভ্যাকেন্সি আছে আৰু এই ভ্যাকেন্সিবোৰ ক'ত আছে ভ্যাকেন্সিবোৰ যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব আৰু কেনে ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখিনি ইনফৰমেশন আজি এই ভিডিওটোত আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাই থাকক এটো কাৰণে স্কিপ নকৰিব কৈছো কাৰণ সকলোৰে বাবে ইয়াতে জব আছে এক্সপেৰিয়েন্স ক্যান্ডিডেটৰ বাবে আৰু ফ্ৰেছাৰ সকলৰ বাবেও পোষ্ট আছে সো হেতু কাৰণে অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাই থাকিব তো তেন্তে ঠিক আছে এটা লাইক মাৰি আজি ভিডিওটো আমি আৰম্ভ কৰো আহক খালি হৈ থকা পোষ্ট কেইটা আসাম টি কোম্পানী আপাৰ আসামৰ বাবে বিচাৰিছে তেওঁলোকে আবেদন টি ফ্যাক্টৰী আৰু টি ফিল্ডৰ বাবেও তেওঁলোকে আবেদন বিচাৰিছে যেটোতে আপোনালোকৰ এক্সপেৰিয়েন্স আছে তাতে এপ্লাই কৰিব পাৰে আৰু যদি হে ফ্ৰেছাৰ হয় তেনেহলে যেটোত আপোনালোকৰ কাম কৰিবলৈ ইচ্ছা আছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰে দুইটা ডিপাৰ্টমেন্টতে ইয়াতে ভ্যাকেন্সি আছে তো ইয়াতে খালি হৈ থকা পোষ্ট কিটা হৈছে নাম্বাৰ 1 ম্যানেজাৰ নাম্বাৰ 2 এসিস্ট্যান্ট ম্যানেজাৰ নাম্বাৰ 3 একাউন্টেন্ট নাম্বাৰ 4 ট্ৰেইনি এক্সিকিউটিভ ফিল্ড আৰু ফ্যাক্টৰী টোটাল 4টা ডিপাৰ্টমেন্টৰ পোষ্ট মুকলি আছে এতিয়া আমি জানিলো যে এই ম্যানেজাৰ পোষ্টৰ বাবে এপ্লাই কৰিবলৈ হলে আমাৰ কোৱালিফিকেশন কিমান লাগিব যদি হে আমি ম্যানেজাৰ পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰো তেনেহলে আমাৰ এক্সপেৰিয়েন্স এট লিষ্ট 7 to 8 ইয়াৰ এক্সপেৰিয়েন্স লাগিব যত আমি টি ফ্যাক্টৰী আৰু টি ফিল্ডত কাম কৰা তেতিয়াহে আমি এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিম আৰু নেক্সট জনটো এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে আমি এপ্লাই কৰিব যদি হে বিচাৰো তেনেহলে 5 ৰ পৰা 10 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ফ্যাক্টৰীতে হওক বা টি ফিল্ডতে হওক মানে টি ষ্টেটত হওক যিকোনো এটা ডিপাৰ্টমেন্টত আপোনালোকৰ 5 ৰ পৰা 10 বছৰ এক্সপেৰিয়েন্স হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যদি হে একাউন্টেন্ট পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে একাউন্টেন্ট পোষ্টৰ বাবে এপ্লাই কৰিবলৈ হলে বাগিচাৰ একাউন্টছৰ বিষয়ে নলেজ থাকিব লাগিব আৰু কামজাৰি ষ্টেটমেন্টৰ নলেজ থাকিব লাগিব প্লাস বিধিগত ৰিটাৰ্নৰ ওপৰত নলেজ থাকিব লাগিব আৰু কম্পিউটাৰ নলেজটো থাকিব লাগিব তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই কৰিবলৈ যিখিনি কামৰ বিষয়ে কলো এই কামখিনিৰ ওপৰত আপোনালোকৰ কিমান বছৰ এক্সপেৰিয়েন্স লাগিব ইয়াতে কোনো ধৰণৰ উল্লেখ কৰা নাই আপোনালোকে যদি এইখিনিৰ ওপৰত নলেজ আছে তেনেহলে আপোনালোকে ইয়াতে এপ্লাইটো কৰিব পাৰিব আৰু লাষ্ট একেবাৰে হেখৰ জন্তু এক্সিকিউটিভ ট্ৰেইনি পোষ্ট আছে এক্সিকিউটিভ ট্ৰেইনি পোষ্ট জন্তু ফিল্ড আৰু ফ্যাক্টৰীৰ বাবে আছে এই পোষ্টৰ বাবে যদি হে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে গ্ৰেজুৱেচন উইথ টি ম্যানেজমেন্ট কমপ্লিট কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব প্লাস আৰু যদি হে সায়েন্সত গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব ইয়াতে কিন্তু এই পোষ্টৰ বাবে কি কোৱালিফিকেশন লাগিব কোনো ধৰণৰ উল্লেখ কৰা নাই নৰমালি এইগিটাই কোৱালিফিকেশন দৰকাৰ হয় এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে সো আপোনালোকৰ যদি এইগিটা কোৱালিফিকেশন আছে তেতিয়া আপোনালোকে এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এতিয়া আমি গম পালো যে কি পোষ্টৰ বাবে আমি কেনেকুৱা ধৰণৰ কোৱালিফিকেশন হলে এই পোষ্ট গিটাৰ বাবে আমি এপ্লাই কৰিব পাৰিম যি পোষ্ট ইয়াতে মুকলি হৈ আছে তো যদি হে ইয়াতে আপোনালোকে ইয়াৰ পোষ্ট যিকোনো এটা পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে কি ধৰণে এপ্লাই কৰিব পাৰিব ইয়াতে এতিয়া আমি এই কথাটো জানি লওঁ যদি হে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ সিভি খন ভালকৈ বনাই লোৱাৰ পাছত আপোনালোকে আসাম ট্ৰিবিউন যোনটো নিউজ পেপাৰ আছে নিউজ পেপাৰ অফিচত গৈ বক্স নম্বৰ KD 00284 এই নাম্বাৰ বক্সটোত আপোনালোকে নিজৰ সিভি খন জমা দিব লাগিব আৰু যদি হে আপোনালোকে এডভান্স কৰি ইয়াৰ সিভি খন পঠিয়াব বিচাৰে তেনেহলে আপোনালোকে যেটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেই পোষ্টটো উল্লেখ কৰি ল'ব লাগিব উল্লেখ কৰি লোৱাৰ পাছত আপোনালোকে hrdassamtea@gmail.com এই ইমেইল আইডিটোত মেইল কৰি দিব লাগিব এনে ধৰণে আপোনালোকে এই পোষ্ট গিটাৰ বাবে এপ্লাই কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে গম পালে কি পোষ্ট খালি হৈছে আৰু এই পোষ্ট বিলাকৰ বাবে কি কোৱালিফিকেশন লাগিব আৰু কেনে ধৰণে এপ্লাই কৰিব পাৰিব গোটেইখিনি ইনফৰমেশন নিশ্চয় আজি এই ভিডিওটো চাই আপোনালোকে জানিব পাৰিলে তো এই গোটেই ইনফৰমেশন খিনি পাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহলে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো বজাই লব ঠিক আছে আকৌ এটা নতুন ভিডিওত লগ পাম থ্যাংক ইউ